Assalamualaikum warahmatullahi wabarakatuh। মোৰ মৰমৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো মই কন্যা সন্তানৰ এনেকে 10টা নাম ক'বলৈ গৈ আছো, যি নাম কন্যা সন্তানৰ ৰখাটো ভুল। যদি আপোনালোকে এই নামসমূহ নিজৰ কন্যা সন্তানৰ ৰাখিছে, তেন্তে এই নাম বদলি কৰি দিয়ক। কাৰণ ভাল নাম আৰু বেয়া নামৰ বহুতো ভাল আৰু বেয়া প্ৰভাৱ পৰে জীৱনত। এনেকুৱা বহুতো নাম আছে যিবোৰ নামৰ আজি পৰ্যন্ত কোনো অৰ্থই বিচাৰি পোৱা নাযায়। সেইসমূহ নাম আজিৰ এই ভিডিঅ'টোত কোৱা হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব। আজিকালি সন্তানৰ নাম ইণ্টাৰনেটত চাই থোৱা হয় আৰু আমি মুফতি উলেমা বা আলিমক ইয়াৰ অৰ্থ বা ভাল নে বেয়া এইবোৰ আলোচনা নকৰাকৈ থৈ দিওঁ। কাৰণ নামৰ লগতে ভাল বেয়া আৰু ভাগ্যৰ লগত সম্পৰ্ক আছে। আৰু এটা কথা, আজিকালি বহুত মানুহে চিনেমাৰ অভিনেতা অভিনেত্ৰী সকলৰ নাম ৰাখে, যিবোৰত কিছুমান নামৰ কোনো অৰ্থই নাই আৰু কিছুমান ভাল নহয়। আমি মুছলমান হওঁ, গতিকে আমাৰ ফৰজ হয় যে আমি আমাৰ সন্তানৰ নাম চাহাবা আৰু চাহাবী সকলৰ নামে ৰখাটো। আৰু মনত ৰাখিব যে নবীয়ে কৰিম সাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ তালিমও এইটোৱে কয় যে সন্তানৰ ভাল নাম ৰাখিব লাগে। তেন্তে আহক সন্তানৰ যিসমূহ নাম ৰখাটো অনুচিত তাৰ বিষয়ে জানো। 1. চাইকা। এই নামৰ অৰ্থ হ'ল বিজুলী বা ঢেৰেকণি। এতিয়া নিজে চিন্তা কৰক যে এইটো নামৰ সন্তানৰ ওপৰত কি প্ৰভাৱ হ'ব। কোৱাৰ অৰ্থ এইটোৱে যে খুব খঙাল হ'ব, গতিকে এই নাম ৰখাটো অনুচিত। 2. ৱানিয়া। এই নামৰ অৰ্থ হ'ল দুৰ্বল। কোৱাৰ অৰ্থ এইটো যে সকলো ক্ষেত্ৰত শাৰীৰিকভাৱে, মানসিকভাৱে, শিক্ষা, জ্ঞান, দুনিয়াদাৰীয়ে হওক বা দিন ইছলামৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে দুৰ্বল হ'ব। গতিকে এই নাম ৰখাটো অনুচিত। 3. আমাইৰা। বন্ধুসকল, এই নামৰ আজি পৰ্যন্ত কোনো অৰ্থই পোৱা যোৱা নাই, গতিকে এই নাম ৰখাটো অনুচিত। 4. ইছাল। এই নামৰ আৰবী ভাষাতো কোনো অৰ্থই নাই, গতিকে এই নাম ৰখাটো অনুচিত। 5. আনাবিয়া। এই নামৰো কোনো অৰ্থ মই বিচাৰি নাপালো, গতিকে এই নাম ৰখাটো অনুচিত বুলি ভাবো। আৰু যদি আপোনালোকে পাইছে তেন্তে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে এবাৰ মুফতি উলেমা বা আলিমক সুধি ল'ব। 6. আৰিহা। এই নামৰো আৰবী ভাষাত কোনো অৰ্থ পোৱা যোৱা নাই। বিচাৰি পোৱা অনুযায়ী এইটো এখন ঠাইৰ নাম। এই নামৰ কোনো অৰ্থ নাই, গতিকে এই নাম ৰখাটো অনুচিত। 7. নাবিয়া। এই নামৰ অৰ্থ পোৱা যায় কিন্তু ভাল নহয়, গতিকে এই নাম ৰখাটো অনুচিত। 8. মান্তাছা। এই নামৰ অৰ্থ পোৱা যায় আৰু নামটো ধুনীয়া। এই নামৰ অৰ্থ হ'ল যি তুমি বিচৰা, কিন্তু এই নাম ৰখাৰ আগত এবাৰ কোনো মুফতি উলেমা বা আলিমক সুধি লোৱাটো ভাল হ'ব। 9. মাৰা। এই নামৰো আৰবী ভাষাত কোনো অৰ্থ পোৱা যোৱা নাই, গতিকে এই নাম ৰখাটো অনুচিত। 10. আমাইজা। বন্ধুসকল, এই নামৰো আৰবী ভাষাত কোনো অৰ্থ নাই, গতিকে এই নাম ৰখাটো অনুচিত। মোৰ মৰমৰ বন্ধুসকল, আজিৰ যুগত ইণ্টাৰনেটত বহুতো ধুনীয়া নাম পোৱা যায়, কিন্তু কেৱল ধুনীয়া হ'লেই নহ'ব। গতিকে আমি নাম ৰখাৰ আগত মুফতি উলেমা বা আলিমক সুধি লোৱাটো ভাল হ'ব। বন্ধুসকল, এইটো আছিল আজিৰ ভিডিঅ'। তেন্তে আশা কৰিছোঁ মোৰ মৰমৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ খুবেই পচন্দ হৈছে যদি ভিডিঅ'টো এটা লাইক কৰি দিব, স্বভাৱৰ খাতিৰত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আৰু এজন ইমানৱালাই আনজন ইমানৱালাক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। আল্লাহ হাফিজ।